হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই অন্য এটি ভিডিঅ' লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। আজি দেখাম মই এযোৰ মেখেলা চাদৰ। আৰু এতিয়া আহক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আৰু এয়া হৈছে মেখেলাখন। পদ্মিনী সূতাৰ হয় মেখেলা চাদৰযোৰ, ৰঙা। এখন মেখেলাখন যথেষ্ট ভাল লাগিছে, ফুলৰ ডিজাইনটো। আৰু এইখন হৈছে চাদৰখন। চাদৰৰ মাজত এনেধৰণেৰে বুটা দিছোঁ। আৰু এইখিনি হৈছে পটি, চাদৰৰ পটি। আৰু এটা ব্লাউজৰ পটি হয়, আৰু এইটো ব্লাউজ পিচটো। কাপোৰযোৰ এইযোৰে হয়। আৰু বহুতকেইটা কমেণ্ট আহি আছিলে হেণ্ড এম্ব্ৰইডাৰী ডিজাইনৰ আৰু মেখেলা চাদৰ দেখাব কৈ আছিলে। মই মানে টাইম পোৱা নাছিলোঁ হেণ্ড এম্ব্ৰইডাৰী কৰিবলৈ, যিহেতু মই কাপোৰ চিলাওঁ আৰু কাপোৰ বওঁ, লগতে ঘৰৰ কামবিলাকো থাকে। সেইবাবে মানে একদম টাইমেই নিমিলে মানে কাপোৰবিলাক ওলাই দিবলৈ। সেইবাবে অলপ দেৰি হৈ যায় আৰু। চাই থাকিব, পিছত কেতিয়াবা আকৌ কাপোৰ বনালে মানে ভিডিঅ' কৰি দেখাম আপোনালোকক, ডিজাইনবিলাক চাব পাৰিব। আৰু আজি ভিডিঅ'টো ইমানেই, আৰু আশা কৰোঁ অন্য এটি ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ বাই বাই।